Hello everyone, welcome to my YouTube channel P and Real Creation. আপোনালোকক মোৰ YouTube channel P and Real Creationৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ যোৱা বৰষুণ ধাৰাবাহিকখনৰ ৰত্না চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো কোন আপোনালোকৰ হয়তো জানিবলৈ মন যায়। তেখেতৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, তেখেতৰ পৰিয়ালত কোন কোন আছে, এই সকলোবোৰ আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। বৰষুণ ধাৰাবাহিকখনত ৰত্না চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে দীপান্বিতা পাঠক মহন্ত। তেওঁৰ জন্ম হৈছিল 13 মে' তাৰিখে। অভিনেত্ৰীগৰাকীৰ ঘৰ হৈছে গোৱালপাৰাৰ ৰংজুলি শিমলুতলা গাঁৱত। তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে। ৰত্না অৰ্থাৎ দীপান্বিতা পাঠক মহন্তৰ দেউতাকৰ নাম কালীকান্ত দাস আৰু মাতৃৰ নাম নীলিমা দাস। তেখেতৰ এজনী ভণ্টি আছে, তেওঁৰ নাম থানুপ্ৰিয়া দাস। অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ নাৰ্চাৰীৰ পৰা ক্লাছ 3 লৈকে লখিমপুৰ জিলাত অধ্যয়ন কৰে। তাৰ পিছত তেখেতে ক্লাছ 3 ৰ পৰা ক্লাছ 6 লৈকে ধুবুৰী জিলাত অধ্যয়ন কৰে আৰু বাকী উচ্চ শিক্ষা গুৱাহাটীৰ পৰা লয়। অভিনেত্ৰীগৰাকীয়ে বৰষুণ ধাৰাবাহিকত অভিনয় কৰাৰ আগতে বহুতো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত দুখন ধাৰাবাহিক হৈছে বৰলা কাই আৰু ভাড়াঘৰ। আপোনালোকে বাৰু অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবচোন। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে জানেনে? আপোনালোকে বহুতো নজনা কথা আজি এই ভিডিঅ'টিৰ জৰিয়তে ক'বলৈ ওলাইছোঁ। ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে ৰাগিনী কৌশিক। ৰাগিনী কৌশিকৰ ঘৰ হৈছে যোৰহাটত, কিন্তু তেওঁ জন্ম হৈছিল শিৱসাগৰত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। ৰাগিনী কৌশিকৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে LLB আৰু BA কমপ্লিট কৰিছে। জনপ্ৰিয় অভিনেত্ৰী ৰাগিনী কৌশিকে বহুতো অসমীয়া গানত অভিনয় কৰিছিল আৰু বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে। বৰ্তমান তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা নতুন ধাৰাবাহিক ৰাগ অনুৰাগত অভিনয় কৰা নয়না কোন হয়, ক'ত ঘৰ, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ৰাগ অনুৰাগ ধাৰাবাহিকখনত অভিনয় কৰা নয়নাৰ প্ৰকৃত নাম হৈছে জিয়া শৰ্মা। জিয়া শৰ্মাৰ ঘৰ হৈছে নলবাৰী মেইন টাউনত, কিন্তু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। জিয়া শৰ্মাৰ জন্ম হৈছিল 26 মাৰ্চ তাৰিখে। এতিয়া আহিছোঁ তেওঁৰ শিক্ষাগত অৰ্হতালৈ। জিয়া শৰ্মাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আনন্দ বিদ্যা নিকেতন নলবাৰীৰ পৰা আৰু হাই ছেকেণ্ডেৰী দিছিল আৰ্যাভাট জুনিয়ৰ ছায়েন্স কলেজ গুৱাহাটীৰ গণেশগুৰিৰ পৰা আৰু তেওঁ ইঞ্জিনিয়াৰিং কৰিছিল গুৱাহাটীৰ পৰা। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। জিয়া শৰ্মাৰ পৰিয়ালত বৰ্তমান মাক আৰু দুগৰাকী বায়েক আছে। বৰ্তমান তেওঁৰ দেউতাকৰ মৃত্যু হৈছে। জিয়া শৰ্মাৰ দেউতাকৰ নাম আছিল স্বৰ্গীয় গণেশ শৰ্মা আৰু মাকৰ নাম হ'ল জোনাকী শৰ্মা। জিয়া শৰ্মাৰ স্বামীৰ গৃহত আছে তেওঁৰ স্বামী আৰু শাহু শহুৰ। জিয়া শৰ্মাৰ স্বামীৰ নাম হৈছে মণিকুট বুঢ়াগোহাঁই। জিয়া শৰ্মাৰ প্ৰথম ধাৰাবাহিক বৰষা যেতিয়া নামে আৰু তাৰ পিছত তেওঁ অনুৰাগিনী নামৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল।
বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিক ৰাগ অনুৰাগতো তেওঁ অভিনয় কৰি আছে। আপোনালোকে নয়নাৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্টছ আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন নতুন ভিডিঅ'সমূহ দেখি থাকিব পাৰে। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।